namanya? Bongkok. Hah? Hah? Indian Ocean. अच्छा अच्छा di sini sudah bisa hah anda bisa kan Malabar Hill mane binifrai begitu hanging garden dongfaiyo ji garden nifrai जोङो पुरा Bombay mane Marine Drive Phaylaw Basumatary पुरा Bombay ni view नायगासिनो दङ ji hanging garden आव जाबाय सबसे Bombay ni सबसे धनी मानसि गिदिर मानसिया थायो आरो बेयाव थाग्रा बिलायानो जा बारिलायानो जा बिथांमोनाल' थानो मोनो बेयाव खिन्थु जों मोनसे गार्डेनाव दङ hanging garden होनना बुङो di hanging garden माने मोनसे पानी टेंकिनि गोजौआव गार्डेन आरो बेनि गोजौनिफ्राय जोङो बम्बाइ नायगासिनो दं आरो बे जाबाय बम्बाइआव फैब्ला बेफोर जायगायाव फैयोब्ला बिथांमोना गम मोनगोन आरो बम्बाइआ मा जायगा मेरिन ड्राइभआ मा जायगा बम्बाइनि लास्ट इन्डियानि लास्ट जायगायाव दंफैयो जोङो बे जायगायाव फ्राय बम्बाइआनो इन्डियानो फेसेस्ट लाइट जेब्ला माने जोंहा बम्बाइ जेब्ला पाकिस्ताननिफ्राय फैनानै कासाबमोना खालामदोंमोन बेयावनो हाबफैदोंमोन बेयाव फैनायावनो बिथांमोनखौ बे गिरगाव सपाटियाव माने गावलायलायनानै बेयाव हमनो मोनदोंमोन आरो कासाबा बे जायगायाव जों दंफैयो बेखौ बुङो मेरिन ड्राइभ गिरगाव सपाटि बीच आरो बे जाबाय जोङो माने जोङो मोनसे गोजौ मालाबार हिल हेंगिं गार्डेननिफ्राय जोङो फैलावा फट' लागासिनो दं बे जाबाय बम्बाइनि सबसे मोजां जायगा नोंथांमोनाबो फैनांगौ जों मोनसे खामानियाव फैदोंमोन बिनि थाखाय जों फैनानै दा गार्डेनाव बेरायदों गार्डेनाव बेरायनानै जोङो एसे नोंथांमोनखौबो मिथिहोदों आरो बम्बाइनि सोमोन्दै धन्यबाद थेंक ओके सर অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এতিয়া আমি ক'ত আছোঁ আৰবিয়ান ষ্ট্ৰীট আছোঁ তাতে আমি আধা ঘণ্টা ঘূৰিম সাগৰৰ মাজত আপোনালোকক দেখুৱাৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ আপোনালোকে চাই থাকক আৰু কোনোবা যদি আমাৰ অসমৰ পৰা মুম্বাইত ফুৰিব আহে তেতিয়াহ'লে এই ইণ্ডিয়ান গেটত আহিলে এই তাতে ফেৰী পায় ডাঙৰ সৰু এই ফেৰী এজনৰ 115 টকা লয় আৰু সৰুবিলাক 80 টকা ডাঙৰবিলাক 115 আৰু যদি এইটো কি কয় ওপৰতো বেলকনিত যদি উঠে তেতিয়া আৰু 10 টকাকৈ বেছি দিব লাগে আহিলে এই সাগৰৰ মাজত এপাক ঘূৰি যাব আমাৰ অসমৰ ৰাইজ মই আপোনালোকক অনুৰোধ জনাইছোঁ ইয়াতে আহিলে মন প্ৰাণ অলপ ভাল লাগে কিন্তু 4টাৰ পিছত হ'লে ভাল এতিয়া খুব ৰ'দ টান আছে ইয়াতে আমাৰ বহুত অসমৰ কেইজনমান ফুৰিব অহা চাকৰি কৰা বহুতজন আছে তেওঁলোকৰ পিকচাৰটো মই দেখাম পিছত মই পাৰিলে বাইক ল'ব চেষ্টা কৰিম মই চেষ্টা কৰি আছোঁ বাইক ল'ম আহিলে আপোনালোকে এনজয় কৰিব ইয়াতে আধা ঘণ্টা ফুৰিব মই কৈছোঁ আধা ঘণ্টা 115 বেলকনিত 10 টকা 125 টকা এজনৰ আধা ঘণ্টা ফুৰিব পায় ঠিক আছে আহিব আপোনালোকে আহিলে খবৰ দিব হোটেল আছোঁ থাকিব পাৰিব খাব পাৰিব শিখাই ওচৰত এইখিনি এৰিয়াটো বহুত সুন্দৰ মানে বহুত সুন্দৰ আমাৰ ইয়াত বহুত আছে এক্টৰ এক্ট্ৰেছ কেইজনমান আছে মিউজিচিয়ান বেছিকৈ আছে মুম্বাইত আহিলে আপোনালোকে লগ কৰিব পাৰিব যতীন শৰ্মা আছে মিউজিক ডাইৰেক্টৰ আৰু
মিউজিচিয়ান আছে, ছিংগাৰ আছে, মণিৰাজ বুলি এজন নতুনকৈ উঠি অহা, আৰু গিটাৰিষ্ট বহুত আছে অসমৰ পৰা আহি, আৰু মাজে মাজে টেকনিকেলি কৰ্চ কৰিব অহাও লগ পাব। জুবিনৰ ঘৰতে আছোঁ আমি এতিয়া, মোটামুটি 6 মাহ থাকিম, 6 মাহত 2 মাহ গ'ল আৰু 4 মাহ থাকিম। 4 মাহৰ পিছত আপোনালোকক লগ পাম। আৰু বিশেষকৈ আমাৰ যিসকল ৰাইজে বেহেৰবাৰী আউটপোষ্ট চাই বহুত ভাল পায়, তাৰে ভিতৰত মোক যিখিনি দৰ্শকে বহুত ভাল পায়, তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে চাই থাকিব বেহেৰবাৰী আউটপোষ্ট। আৰু মই খুব বেছি 4-3 মাহমান পিছত আকৌ এণ্ট্ৰি কৰিম আৰু মই শ্বুটিঙত লাগি যাম। মই এডিটিঙৰ কিবা অলপ শিকিব আহিছোঁ, তো মই অলপ সাগৰটো চাই থাকিবলৈ ক'লোঁ আপোনালোকক। ওচৰতে ৱেলৰ ইঞ্জিন আছে আৰু ডাঙৰ ডাঙৰ নাও আছে, এইবিলাক কৰি আছে। এতিয়া মই আমাৰ অসমৰ কেইজনমান আছে, তেওঁলোকক আপোনালোকক